অনাগত দিনত এই ৰাস্তাটোৰে খুব ধুনীয়াকৈ বোকা পানী নগচাকৈ আমাৰ এই শিশুবিলাক আহিব পাৰে, বুঢ়া মানুহবিলাক আহিব পাৰে, যোনে দুৰ্ঘটনা নহয়, সকলোৱে আৰামত আহিব পাৰে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ক্ৰমে আমি ৰাস্তাটো আকৌ পেভাৰ ব্লক দিয়াৰ কাৰণে চিন্তা কৰিম। গতিকে মই আশা ৰাখিম যে আমাৰ জিলা পৰিষদৰ মাননীয় সদস্যই তেওঁৰ অনুদানৰ অংশ হিচাপে যি আজি ইয়াত এই আঁচনিটোৰ কাৰণে এই পুঁজি আগবঢ়াইছে, গতিকে আমাৰ ফালৰ পৰাও ইয়াত যিখিনি আমাৰ সেৱা, এই সেৱাখিনি আপোনালোকে পাব। আমাক যেতিয়াই বিচাৰে তেতিয়াই আমি আহিম, আমাৰ ইঞ্জিনিয়াৰ থাকিবই, চোৱা চিতা কৰিব। আৰু প্ৰতিটো আঁচনি একচুৱেলি এনেকুৱাকৈ ভাবিব নালাগে যে জিলা পৰিষদৰ পইচা আহিছে, চৰকাৰৰ পইচা আহিছে, কোনোবাই শিলগুটি পেলাইছে, তাৰপিছত গুচি যাব, তাৰপিছত পৰি থাকিব। এই আঁচনিটো হোৱাৰ পিছত আপোনালোকে ভাবিব লাগিব যে এই আঁচনিটো আমাৰ। এই যিটো আপোনালোকৰ মালিকী স্বত্ব, এই পইচাটো কিন্তু আপোনালোকৰে। আপোনালোকে আজি ৰাজহ দি আছে, টেক্স দি আছে, এই সাৰ কিনি আছে, সাৰ কিনিব যাওঁতে টেক্স দিছে, বস্তু বাহিনী কিনোতে টেক্স দিছে। এই টেক্সৰ পইচাৰেহে এই আঁচনিটোৰ কাৰণে গভৰ্ণমেণ্টে পইচা দিছে। কিন্তু এই পইচাটো আপোনালোকে ৰাইজৰ, চৰকাৰৰ নহয়। আমাৰ বহুত